বন্ধু বান্ধৱীসকল, এডাল হাতুৰি বটালি, হাতুৰি বটালি। আৰু এইটো কি কয়, এইটো ড্ৰিল মেচিন দেখিছেনে? কি কি সঁজুলি লাগে বনাবলৈ। এইখিনি গজাল, এইটো আকৌ কাঠ কটা মেচিনটো দেখিছেনে? এইটো কাঠ কটা মেচিন। এইখন চাওক, এইখন এবেলা লগাই নাই আচলতে। এইকেইডাল আঁঠুৱা ষ্টেণ্ড আছেগৈ লগাই দিবলৈ, বাকী হৈ গ'ল। চাওক কিমান ধুনীয়াকৈ ঘৰতে বনোৱা হৈছে। এখন ছিংগুল বিচনা 3 ঘণ্টা সময়ত আৰম্ভণিৰ পৰা কাঠ কাটি কুটি চব কৰি উলিয়াই দিছে। 3 ঘণ্টাত এখন ছিংগুল বিচনা, চাওক কিমান কম সময়ত। কিন্তু এইখন বিচনাই যিমান দিন যাব, এখন কিনি আনিলেও সেই কাঠৰ বিচনাখনে সিমান দিন কেতিয়াও নাযায়। সেইকাৰণে বিচনাখন আমি ঘৰত বনোৱা চিন্তা কৰিলোঁ। এইখন হৈ গ'ল বিচনা। এয়া ৰং লগাইছে, ৰং দি আছে। এয়া এইবোৰ ঘৰতে কৰিছে আৰু। এইখনত দিব নাই? ওপৰত দিলে কাপোৰত লাগি যাব নি? বতৰ ডাৱৰীয়া আজি, ৰ'দটো নাই। ৰ'দ পূৰা পাব লাগিছিলে তেতিয়া।